হাই ফ্ৰেণ্ডছ মগুলিন আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আপোনালোকক যেহেতু যোৱাকালি প্লেটন কমাণ্ডাৰ আপোনালোকক মেৰিট লিষ্ট মাৰি দিছিল সেই যোৱাকালিৰ পিছত আজি আকৌ আপোনালোকৰ এপি আৰু এসআই আপোনালোকৰ ৰিকুৱাৰমেণ্ট লিষ্টখন ফাইনেল লিষ্টখন আপোনালোকৰ মাৰি দিছে আপোনালোকে তাক চাবলৈকে আসাম পুলিচৰ ৱেবছাইট SLPRBত আহিব তাত গৈ আপোনালোকে তললৈ যাব এনেকৈ তললৈ গৈ আপোনালোকে প্ৰথম তাৰিখ হ'ব 3/3 আজি 3 তাৰিখ 3/3/2022 দেখিছে আপোনালোকে ইয়াত লিখা আছে ফাইনেল ৰিকুৱাৰমেণ্ট লিষ্ট কেণ্ডিডেট এপি আৰু এসআই মানে সাব ইন্সপেক্টৰ আপোনালোকৰ ফাইনেল ৰিকুৱাৰমেণ্ট লিষ্ট এখন দি দিছে আপোনালোকে ইয়াত যদি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকৈ ডাউনলোড হৈ আহিব PDF ফাইলটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে কাৰ নাম আহিছে যিবিলাকে এসআই আৰু APR এপ্লাই কৰিছিল সেইসকলে মানে ৰিটেন এক্সাম দিছিল ইয়াত আপোনালোকে চাব পাৰিব কাৰ নাম আহিছে কাৰ নাম অহা নাই এইখন দিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক নহলে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এই PDFটো ডাউনলোড কৰি ল'ব পাৰে তো ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় হিন্দ জয় অসম